हेलो एवरीवन সকলোকে স্বাগতম জনাইছো এটি নতুন ভিডিও লৈ ৰাধা ধাৰাবাহিকখনৰ আজিৰ খণ্ডটি খুবেই ভাল লাগিবলৈ গৈ আছে কিয়নো যোৱাটি খণ্ডত আপোনালোকে দেখিবলৈ পাইছিল ৰাধাৰ ওচৰলৈ গাঁৱৰ মানুহ কেইগৰাকীমান আহিছিল আৰু তুমি এতিয়া এনেকৈ ঘৰত সোমাই থাকিলে নহব তুমি বেঙাৰ ঘৰত থাকিবগৈ লাগিব বুলি কৈছিল আৰু তেতিয়া ৰাধাই মই পুলিচলৈ ফোন কৰি আপোনালোক সকলোৰে এগেইনষ্টত কমপ্লেইন কৰিম বুলি কোৱাত গোটেই মানুহখিনি ঘৰৰ পৰা ওলাই গুচি গৈছিল আৰু আনফালে নকুলে বেঙাক ঋষিৰ ওচৰলৈ লৈ আহিছিল আৰু ঋষিয়ে বেঙাক তই ৰাধাক পলুৱাই নিছিলি নে ৰাধা নিজ ইচ্ছাৰে গৈছিল বুলি সোধাত প্ৰথমতে বেঙায়ে ৰাধা মোৰ লগত নিজে গৈছিল বুলি কৈছিল আৰু তেতিয়া ঋষিয়ে বেঙাক খুব মৰাত বেঙাই সকলোবিলাক সঁচা কথা কৈ দিছিল আনফালে আপোনালোকে দেখিবলৈ পাইছিল গৌৰী নিজৰ ককায়েকৰ ওচৰলৈ গৈছিল আৰু ককায়েকৰ ওচৰত ক্ষমা বিচাৰিছিল আৰু তেতিয়া ককায়েকে মই কাকোৱে ক্ষমা কৰিব নোৱাৰো বুলি কৈছিল আৰু ককায়েকৰ মুখৰ পৰা ভুলতে তই মোৰ নিজৰ ভন্টি নহয় বুলি ওলাই গৈছিল এতিয়া বাৰু সঁচাকৈয়ে গৌৰী নিজৰ ককায়েকৰ ভনীয়েক নহয় নেকি বাৰু গতিকে ইয়াৰ আঁৰত বাৰু কি ৰহস্য লুকাই আছে এই সকলোবিলাক আপোনালোকে জানিব পাৰিব ৰাধা ধাৰাবাহিকখনৰ আজিৰ সম্পূৰ্ণ খণ্ডটিত আৰু আজিৰ আহিবলগীয়া খণ্ডটিত আপোনালোকে দেখিবলৈ পাব গৌৰী ককায়েক নহালৈকে ঘৰত ৰৈ থাকিব আৰু ককায়েকক তই মোক আচল সঁচা কথাটো ক বুলি ক'ব এতিয়া বাৰু গৌৰীৰ ককায়েকে গৌৰীৰ আগত সঁচা কথাটো ক'বনে বাৰু গতিকে এই সকলোবিলাক জানিবলৈ হলে আপোনালোকে চাই থাকক ৰাধা ধাৰাবাহিকখন ভিডিঅ'টি ভাল পালে এটা লাইক কৰি দিব আৰু চেনেলটি সাবস্ক্ৰাইব কৰি ৰাখিব থ্যাংক ইউ